যদি 8 পে কমিশন গঠন হৈ যায় তেন্তে বৰ্তমান 18000 টকা দৰমহা পাই থকা লোকজনে দৰমহা পাবগৈ 40ৰ পৰা 51000 টকাৰ ন্যূনতম ৰাজ্যসমূহৰ ভিতৰত অসমৰ যিসকল চৰকাৰী কৰ্মচাৰীসকল তেওঁলোক সৰ্বাধিক লাভান্বিত হ'ব ফিটমেন্ট ফেক্টৰ কি বস্তু চৰ্চা চলিছিল এইবাৰ পে কমিশন গঠন নহব চৰ্চা চলিছিল এইবাৰ কামৰ বিনিময়ত কৰ্মচাৰীসকলক দৰমহা প্ৰদান কৰা হ'ব কিন্তু এই সকলোবিলাক কথা মিছা প্ৰতিপন্ন কৰি থৈ কেন্দ্ৰীয় চৰকাৰে অৱশেষত ঘোষণা কৰিলে 8 পে কমিশন গঠনৰ কথা লগে লগে কৰ্মচাৰীসকল আৰু পেঞ্চনাৰসকলৰ মাজত বাহিৰ উৎকণ্ঠা তেওঁলোকে এতিয়া কেৱল এটাই চিন্তা কৰিছে যে তেওঁলোকৰ দৰমহা কিমান বৃদ্ধি পাব যিজন কৰ্মচাৰীয়ে 18000 টকা বৰ্তমান ন্যূনতম দৰমহা পাই আছে তেওঁৰ দৰমহা বৃদ্ধি হৈ কিমান হ'বগৈ আৰু যদি 8 পে কমিশন গঠন হৈ যায় তেন্তে বৰ্তমান 18000 টকা দৰমহা পাই থকা লোকজনে দৰমহা পাবগৈ 40ৰ পৰা 51000 টকাৰ ন্যূনতম দৰমহা আৰু যিসকল কৰ্মচাৰীয়ে বৰ্তমান সময়ত লাখৰ ঘৰত দৰমহা পাই আছে তেওঁলোকৰ দৰমহা সৰ্বাধিক হ'বগৈ 5 লাখ টকা পৰ্যন্ত ভাৰতবৰ্ষৰ 1947 চনত প্ৰথমবাৰলৈ গঠন হৈছিল দৰমহা আয়োগ আৰু সেই দৰমহা আয়োগৰ ন্যূনতম দৰমহা নিৰ্ধাৰণ কৰা হৈছিল 55 টকা আৰু বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰসমূহৰ অধীনৰ চৰকাৰী কৰ্মচাৰী তথা পেঞ্চনাৰসকলে লাভ কৰি আছে সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা তথা পেঞ্চন ষষ্ঠ দৰমহা আয়োগ আছিল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আটাইতকৈ উল্লেখযোগ্য দৰমহা আয়োগ কাৰণ এইখন দৰমহা আয়োগৰ অধীনতে চৰকাৰী কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল পঞ্চম দৰমহা আয়োগত যিদৰে 2000 ঘৰত আছিল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহাৰ ন্যূনতম নিৰিখ সেয়া ষষ্ঠ দৰমহা আয়োগত একেকোবে বৃদ্ধি হ'লগৈ 7000 টকালৈকে আৰু এই 7000 টকা সপ্তম দৰমহা আয়োগত বৃদ্ধি হয়গৈ 18000 টকা আৰু এতিয়া অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পাছত ন্যূনতম 18000 টকাৰ দৰমহা 40000 পৰা 51000 টকা পৰ্যন্ত বৃদ্ধি হ'ব বুলি এক অনুমান কৰা হৈছে কিন্তু চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত আটাইতকৈ উল্লেখনীয়ভাৱে কাম কৰে ফিটমেন্ট ফেক্টৰে অৰ্থাৎ এই ফিটমেন্ট ফেক্টৰৰ জৰিয়তে পে কমিশনসমূহে নিৰ্ধাৰণ কৰে দৰমহা আৰু ডিএ বৃদ্ধি এতিয়া কৰি থকা অনুমান মতে এই ফিটমেন্ট ফেক্টৰ 2.57 ৰ পৰা 2.86 পৰ্যন্ত হ'ব পাৰে যদি ফিটমেন্ট ফেক্টৰ 2.57 ৰ পৰা 2.86 ৰ ভিতৰত ৰখা হয় তেন্তে কৰ্মচাৰীসকলৰ কি লাভ হ'ব এবাৰ সেইখিনি কথা আমি আপোনালোকক ক'ব বিচাৰিছো ফিটমেন্ট ফেক্টৰৰ অধীনত পে কমিশনে পৰৱৰ্তী দৰমহা বৃদ্ধি নিৰূপণ কৰে কিমান স্যালাৰি বাঢ়িব কিমান ডিএ বাঢ়িব এই সকলোবিলাক নিৰূপণ কৰে ফিটমেন্ট ফেক্টৰৰ ওপৰত ধৰি লওক ফিটমেন্ট ফেক্টৰ 2.5 ৰখা হ'ল যদি কোনো এজন কৰ্মচাৰী বৰ্তমান দৰমহা 40000 টকা তেন্তে এই দৰমহা 2.5 গুণ বৃদ্ধি পাই 1 লাখ টকা হ'বগৈ বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ ন্যূনতম পেঞ্চন 9000 টকা যিটো 22500 ৰ পৰা 25200 টকালৈকে বৃদ্ধি পাব পাৰে আন এক সূত্ৰৰ পৰা জানিব পৰা মতে অষ্টম পে কমিশনৰ অধীনত 2.86 ফিটমেন্ট ফেক্টৰ অনুমোদন জনোৱা হৈছে যদি এই ফিটমেন্ট ফেক্টৰত অনুমোদন জনোৱা হয় তেন্তে কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চন 186% পৰ্যন্ত বৃদ্ধি হ'ব পাৰে কিন্তু এয়া সকলোবোৰ এক অনুমানহে কাৰণ কেন্দ্ৰীয় চৰকাৰে এই মুহূৰ্তত কেৱল 8 পে কমিশনকহে অনুমোদন জনাইছে 8 পে কমিশনৰ অধীনত কিখিনি নিয়ম থাকিব ফিটমেন্ট ফেক্টৰ কিমান হ'ব এই সমূহ এতিয়ালৈকে স্পষ্ট হোৱা নাই এতিয়া চৰ্চালৈ আহিছে যদি 8 পে কমিশন গঠন হৈ যায় তেন্তে অসমৰ কৰ্মচাৰীসকল সৰ্বাধিক পৰিমাণে লাভান্বিত হ'ব নেকি অসমত বৰ্তমান ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগৰ পৰামৰ্শ মতে ৰাজ্যৰ কৰ্মচাৰীসকলক আৰু পেঞ্চনাৰসকলক দৰমহা প্ৰদান কৰি থকা হৈছে আৰু এই পে কমিশনখনেই ৰিকমেন্ড কৰিছিল যে অসমৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সমহাৰত দৰমহা লাভ কৰিব আৰু বৰ্তমান সেয়া পাই আছে কিন্তু ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগৰ এটা পৰামৰ্শ আছিল যে এইখন দৰমহা আয়োগৰ পিছত পৰৱৰ্তী সময়ত অসমত কোনো ধৰণৰ দৰমহা আয়োগ গঠন কৰা নহয় কেন্দ্ৰীয় চৰকাৰৰ অধীনত যিসমূহ পে কমিশন গঠন কৰা হ'ব সেই পে কমিশনৰ আৰ্হিতেই অসমতো দৰমহা নিৰূপণ কৰা হ'ব আৰু এআই যদি হ'বলৈ হয় তেন্তে 8 পে কমিশনত যিদৰে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত নিয়ম নীতি থাকিব সেই একেখিনি নিয়ম নীতি অসমতো প্ৰযোজ্য হ'ব অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ সমহাৰত বা কেন্দ্ৰীয় চৰকাৰৰ যিমানখিনি পৰ্যায়ত দৰমহা বাঢ়িব অসমৰ কৰ্মচাৰীসকলৰো প্ৰায় সিমানখিনি পৰ্যায়তে দৰমহা বাঢ়িব বুলি অনুমান কৰা হৈছে যেতিয়া এখন পে কমিশন গঠন কৰা হয় তাৰ পৰৱৰ্তী সময়ত
এই পে কমিশনখন কাৰ্যকৰী হৈ উঠে প্ৰায় 1.5 বছৰমানৰ পাছত 2014 চনত সপ্তম দৰমহা আয়োগৰ গঠন কৰা হৈছিল আৰু 2016 চনৰ পৰাহে এই পে কমিশনখন কাৰ্যকৰী হয় আৰু তাৰ পাছৰ পৰা কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা পাই আছে 2024 চনৰ জানুৱাৰী মাহৰ মাজভাগত 8th পে কমিশন অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে আৰু যদি সপ্তম দৰমহা আয়োগৰ ফালে আমি চাওঁ তেন্তে আমি দেখিম যে 2026 চনৰ 1 জানুৱাৰী তাৰিখে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব পাৰে আৰু যদি অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হৈ যায় তেন্তে কৰ্মচাৰীসকলৰ দৰমহা অতি আশানুৰূপভাৱে বৃদ্ধি পাব এটা নিশ্চয়কৈ দৃষ্টি থাকিব যে কেন্দ্ৰীয় চৰকাৰে 8th পে কমিশনৰ ক্ষেত্ৰত যিসমূহ নিয়মাৱলী থাকিব সেই নিয়মাৱলীসমূহ কেতিয়া ৰাইজৰ মাজত প্ৰচাৰ কৰিব আৰু এই নিয়মাৱলীসমূহ প্ৰচাৰ কৰাৰ পিছত বা ফিটমেন্ট ফেক্টৰ নিৰূপণ কৰাৰ পাছত স্পষ্ট হৈ পৰিব কৰ্মচাৰীসকলৰ দৰমহা বৰ্তমান কিমান পাই আছে আৰু 8th পে কমিশন গঠন হোৱাৰ যোৱাৰ পাছত কিমান পাবগৈ কিন্তু এটা কথা ঠিক যে 8th পে কমিশন গঠন হোৱাৰ পাছত বৰ্তমান পাই থকা দৰমহাতকৈ প্ৰায় 2-3 গুণ পৰ্যন্ত দৰমহা বৃদ্ধি হ'ব ইয়াতকৈ চৰকাৰী কৰ্মচাৰীসকল আৰু পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ কি হ'ব পাৰে আজি ভিডিঅ' ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম